নমস্কাৰ আপোনালোকৰ দীপাংকৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। তো দুদিনমান আগতে মাছৰ ৰেচিপিটো দিছিলোঁ, আপোনালোকে নিশ্চয় চাইছে চাগে, আৰু বহুতে মৰম দিছে ভিডিঅ'টোক, বহুতে ভাল পাইছে, বহুতে সমালোচনা কৰিছে বাৰু সম্পূৰ্ণ বইল নহয় বুলি। তো ময়ো ভিডিঅ'টোত কোৱা নাছিলোঁ সম্পূৰ্ণ বইল বুলি, হাফ মানে আধাহে বইল বুলি কৈছিলোঁ এই ৰেচিপিটো। আজি আকৌ মাছৰ ৰেচিপি এটা লৈছোঁ আপোনালোকৰ কাৰণে, নিশ্চয় আপোনালোকে ভাল পাব। আৰু তেতিয়াহ'লে আজি মাছৰ ৰেচিপিটো বনাওঁ। প্ৰথমে মাছখিনি লৈ আনোঁ দেই, ফ্ৰিজত ভৰাই থৈছিলোঁ। তো বৰ বেছি নবনাওঁ, অলপমান বনাওঁ। তো বৰ বেছি বনোৱা নাই, মই 3 পিচ লৈছোঁ মাছ। এইটো 3 পিচ মাছ আছে মোৰ লগত। তো এই 3 পিচ মাছ ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ বৰ্তমান, তাৰপিছত আমি কাৰীটো বনাওঁ আৰু একেলগে ধুনীয়াকৈ খাওঁ, হয় নাই? তেতিয়াহ'লে আৰম্ভ কৰোঁ, বৰকৈ লেকচাৰ দি নাথাকোঁ। আৰু সেই আগৰ ভিডিঅ'টোত ইমানখিনি মৰম দিয়াৰ কাৰণে নথৈ ধন্যবাদ আপোনালোকৰ কাৰণে। তো প্ৰথম আমি মাছখিনি ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে মই এখন কেৰাহী পাতি দিলোঁ, ধুনীয়াকৈ জ্বলাই লওঁ কেৰাহীটো, আৰু গেছটো জ্বলাই লওঁ ধুনীয়াকৈ, আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম। ইতিমধ্যে আমাৰ কেৰাহীখন ধুনীয়াকৈ গৰম হ'ল, তেল দি দিওঁ ন। তেলটো দি দিলোঁ মাছটো ফ্ৰাই কৰিবৰ কাৰণে, আৰু মাছখিনিতো হালধি আৰু নিমখ লগাই ল'লোঁ ধুনীয়াকৈ। চাওক ধুনীয়া লাগিছে নাই? তো ইতিমধ্যে আমাৰ তেলটো ধুনীয়াকৈ গৰম হৈ গ'ল, আৰু আমি ধুনীয়াকৈ মাছ দি দিওঁ দেই, অলপ সাৱধানে। তেতিয়াহ'লে আমি ধুনীয়াকৈ মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো ইতিমধ্যে আমাৰ মাছটো ফ্ৰাই হৈ গ'ল, আৰু এতিয়া আমি কি দিম, পিঁয়াজ দি দিম আমাৰ ইয়াত। তো পিঁয়াজখিনি ধুনীয়াকৈ দি দিলোঁ, এইখিনি অলপ ভাজি লওঁ ধুনীয়াকৈ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই আছে। তো এতিয়া আমি দি দিম 3টা নগা জলকীয়া। আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খোৱা হৈ গ'ল, এতিয়া আমি বিলাহী দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ, তাৰপিছত আধা চামুচ হালধি, এতিয়া আলু কেইটা দি দিওঁ। বিলাহীখিনি একেবাৰে কমি যোৱালৈকে ভাজিম হা, তেতিয়াহে খাই ভাল লাগে। ঢাকনখন দি দিছোঁ ধুনীয়াকৈ, যাতে আলুটো ধুনীয়াকৈ সিজক। ঢাকনখন উঠাইছা ধুনীয়াকৈ দেই। সেইটো কণ্ডিশ্যন হৈ আছে, অকণ অকণ লাগি লাগি হৈছে, হৈ গৈছে আৰু আলু সিজিছে, আৰু বিলাহীখিনি ধুনীয়াকৈ হৈ গ'ল আমাৰ। এতিয়া আমি গৰম পানী দি দিম। গৰম পানী পৰি গ'ল ধুনীয়াকৈ। ইয়াত আছে 3ডোখৰ মাছ, 2ডোখৰ দি মাছ, এডোখৰ ফ্ৰাই কৰি খাম, হৈ গ'ল। তো 5 মিনিট ঢাকন দি থৈ দিম, তাৰপিছত হৈ যাব আমাৰ। লাষ্টত দেখাম বাৰু আপোনালোকক। এতিয়া আমি খুলি চাওঁ। তো এইটোৱে হ'ব আমাৰ ফাইনেল ৰিজাল্টটো। আমি গেছটো বন্ধ কৰি দিলোঁ, ধুনীয়াকৈ হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া মই প্লেটত ধুনীয়াকৈ লৈ লওঁ আৰু খাবলৈ যাওঁ। আপোনালোকে দেখাওঁ এতিয়া টেষ্টটো কেনেকুৱা আছে সেইখিনি। ব'লক তেতিয়াহ'লে আকৌ চাই লওক আপোনালোকে, ধুনীয়া আছে নে আপোনালোকে কমেণ্ট কৰিব। দুদিনমান আগতে এটা মাছৰ ৰেচিপি দিছিলোঁ, তো আজিও মাছৰ এটা ৰেচিপি দিছোঁ, কিন্তু এইটো ৰেচিপি আপোনালোকক শিকাবৰ কাৰণে দিয়া নাই, এইটো মই নিজে এনজয় কৰিবৰ কাৰণে বা নিজে খাবৰ কাৰণে বনালোঁ। তো এই ৰেচিপিটো একেবাৰে চিম্পুল, তো সেইটো কাৰণে মই আপোনালোকক শিকাবলগীয়া কোনো কথাই নাই, সেয়াই আৰু। তো প্ৰথমতে এইটো ফ্ৰাই মাছ, আৰু এইটো হ'ল কাৰী। বুজিছ, ফ্ৰাই মাছে আৰম্ভ কৰোঁ ন।
সুন্দৰ আছে আৰু বিৰাট গৰম আজি পুৰা ঘামি গৈছোগৈ কাৰণ মই এতিয়া ফেন ল'ব নোৱাৰোঁ এতিয়া ফেন ল'লে পুৰা আৱাজটো আহি যাব তো এনেকৈ খাবলৈ চেষ্টা কৰিম গৰমে গৰমত এতিয়া প্ৰথমতে কি কওঁ কাৰীটো টেষ্ট কৰোঁ দেই কাৰী বঢ়িয়া আছে ইয়াৰ মেইন সোৱাদটো ভাত লগতহে পোৱা যায় সুন্দৰ এই জলকীয়া নগা জলকীয়াটো পুৰা পুৰে তিনিটা জলকীয়া দিলোঁ ধুনীয়াকৈ হৈ গৈছে খাম দেই ৱাও এবাৰ মাছ যোনটো হেৰি দিছিলোঁ কাৰীত দিয়া মাছটো খাই চাওঁ চাওক ফ্ৰাই মাছটোতকৈ কাৰীত দিয়া মাছটো বেছি সোৱাদ লাগিছে আজি ঘামি শেষ হৈ যাম চাগে অতি সুন্দৰ মুখত বিৰাট মজা লাগি গৈছে আজি খাই পিনে কি কম আপোনালোকক খুবেই সুন্দৰ লাগিছে এইটো আছেই
তো আজি ডিছটোৰ বিষয়ে ইমান ক'বলগীয়াও নাই, চিম্পল ডিছ আপোনালোকে জানেই সদায়, আপোনালোকে চবেই জানেই কেনেকৈ বনায়, ইয়াৰ সোৱাদটো কেনেকুৱা হয় আপোনালোকে চবেই জানে। তো কিনো কম ইমানকৈ, মই এনজয় কৰি আছোঁ পূৰা ধুনীয়াকৈ, সেইটোৱে আৰু। তো লাষ্ট বাইটকেইটা ধুনীয়াকৈ সানি ল'লোঁ আৰু মুখত ভৰাই দিওঁ। কিন্তু কম আপোনালোকক, ইয়াৰ সোৱাদটো কেনেকুৱা লাগে আপোনালোকে জানেই। তো কেতিয়াবা শেষ কৰি লওঁ, খুবেই এনজয় কৰিলোঁ, খুবেই ভাল লাগিলে খাই পিনি। নিজে বনোৱা, নিজে প্ৰশংসা কৰিছোঁ নিজে বনোৱাটো, আৰু গোটেই গামি এদায়। আৰু কেনেকুৱা লাগিলে ক'ব, যদি কোনোবা নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব দেই চেনেলটো। আজিলৈ আহিছোঁ, থেংক ইউ, বাই বাই।